কি দেখাইছে এয়া এটা কথা কি জানা এইটো সিক্ৰেটটো ময়ে বনাই নমস্কাৰ বন্ধুসকল মোৰ বিস্ময় চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো যেহেতু আজি 1 তাৰিখ তো আপোনালোকক আকৌ এবাৰ নতুন বছৰৰ বহুত বহুত শুভেচ্ছা জনালো আমি যোৱাকালি ইমানেই এনজয় কৰিলোঁ আৰু এনজয় কৰি মানে কি ইমানেই কিবা কিবি ঢেৰ খালোঁ খাবলৈ মন নাই এওঁ বাৰু ডিউটিলৈ গৈছে টোপনিয়াই আছে ডিউটিৰ পৰা আহিছে অকণমান জল্দি আহিলে আৰু মানে ইভিনিঙে আহিছে এতিয়া ইভিনিঙে হ'ল মই দিনটো শুয়ে আছিলোঁ বাৰু তাৰপিছত অলপ আগতে উঠি ফ্ৰেছ হ'লোঁ হৈ একো খাবলৈ মন নাই তাৰপিছত এওঁৰো বোলে খাবলৈ মন নাই একো একদম ভোকে নাই যোৱাকালি বোলে খোৱাবলৈ দিয়ে আৰু হজমেই হোৱা নাই বোলে নাছিলেও বোলে হজম হোৱা নাই তো কি ভাবিছোঁ আৰু এয়া মিক্স ফ্ৰুটছ গোটেই এইবোৰ মানে আৰু ফ্ৰুটছ মিক্স কৰি লৈছোঁ একদম নিমখ ঢালি পূৰা জলকীয়াও সানি লৈছোঁ আনকি মই তাৰপিছত এয়াকে খাওঁ দুইজনে আৰু ফ্ৰণ্টত এয়া অৱতাৰ মুভিখন লগাই লৈছে তাকে চাওঁ ৰাতিলেহে কি হয় আৰু নাজানো মাংস খাবলৈ পাওঁনে নাপাওঁ কি কৰা দেহা জান মাংস তোমাৰ চিলাই কৰিব লাগিব আকৌ কাপড়া কা চিলাই ফালতু কিবা তথাপিও খাম বনাবা আজি স্পেচিয়েল আজি ৰাতিৰ জানুৱাৰী হিচাপে তো আমি ইয়াকে খাওঁ আৰু এতিয়া ৰাতিলে কি হয় প্ৰগ্ৰেম মই আপোনাক দেখাই আছো আজি প্ৰথমবাৰ পিন্ধিছে নতুন বছৰত তুমি নতুন টি চাৰ্ট পিন্ধিছা মই কি পিন্ধিছো ফালতু চালা মই পুৰণা ড্ৰেছ পিন্ধি আছো নতুন বছৰত এওঁ একদম নতুন ড্ৰেছ পিন্ধিছে বায়ে গিফ্ট কৰা মই ঘৰত এনে থাকো হয়নে মই ৰুমটোত এনে থাকো মই ৰুমত এনেই থাকো মই এনেই চাফ চিকুণবোৰ যে তুমি এতিয়া যেন ধুনীয়া চাফা হৈ থকা যে হয়নে যাওঁ এতিয়া সেয়া খোৱা মই কিন্তু জলকীয়াও সানি দিছো বেয়া লাগিছে নি জলকীয়া সানি দিয়া তো ঠিক আছে মই আপোনালোকক ৰাতিলে আমাৰ কি প্ৰগ্ৰেম হয় দেখাই আছো বাৰু এতিয়া মুভি চাওঁ আৰু ফ্ৰুটছ খাওঁ তো আৰু আমাৰ আজি 1 জানুৱাৰী মানুহে কিমান ধুনীয়াকৈ ফুৰিব গৈছে খাব গৈছে কিমান ধুনীয়াকৈ মাংস খাইছে ঢেৰ কিবা কিবি ৰেষ্টুৰেণ্টত গৈছে আমাৰ একো নাই সেয়া এনেকে লেটি আছো হজম হৈ গ'ল ফ্ৰেছ হ'লো হজম হৈ গ'ল এয়া মুভি চাবলগীয়া হৈছে ৰুমত বহি কি হ'ব আমাৰ জানুৱাৰী ক'তো যাবলৈ নাপাওঁ ফুৰিবলৈ নাপাওঁ আৰু বুঢ়া হৈ গ'লে বা নতুন বছৰৰ বেলেগ নাচন দিছে কালিৰ পৰা নাচিয়ে আছে আজিও নাচিয়ে আছে এই উঠো আৰু হেৰি বোলে পাৰ্টি হ'ব বোলে পুৰা ৰাতি মানে কি চুমিয়ে ফোন কৰিছিলে আৰু সিহঁতেও অকলে আছে আমিও এনে আছো অকলে তো ভাবিছো কি আমি একেলগে ৰাতিৰ সাজটো খাম লগতে আমি ঘৰৰ পৰা নতুন চাউল লৈ আহিছিলোঁ কাৰণ মোৰ শহুৰ দেউতাৰ ঘৰত মানে খোৱা হৈ গ'ল আৰু তো সেইকাৰণে ভাবিছোঁ আমি আকৌ আজি খাম একেলগে হেৰি কি কয় মোৰ ফ্ৰেণ্ডৰ লগত মানে চুমিহঁতৰ লগত আৰু একেলগে তাৰপিছত আৰু এওঁ বোলে এতিয়া বজাৰলৈ যায় তো আপোনালোকক দেখাই আছোঁ আমি কি খাওঁ এয়া হৈছে লোকেল মুৰ্গী মাংস তো এওঁ মেৰিনেট কৰিলে আৰু বৰ্তমান আহি পেলাই তাৰপিছত আৰু এইকণ হৈছে গাহৰি মাংস যিকণ মানে খৰিকাত দিব আৰু একো বেছি বিশেষ নাই নিমখ আৰু হালধি দি পেলাই মেৰিনেট কৰিছে এয়া আকৌ আদা নহৰু চব দি পেলাই মেৰিনেট কৰিছে হয় নাই এতিয়া আৰু খাবলৈ বাকী আৰু খাবলৈ বাকী তুমিহে বনাবা 2022 তো মই বহুত বনালো দেই 2023 হয় এতিয়া টাইম উইল বি চেঞ্জ এতিয়া মানে তুমি বেছি ভালকৈ বনাবা আচ্ছা আপগ্ৰেড হলো নেকি প্ৰমোশন হৈছা বেছি ভাল বনাব লাগে এতিয়া 1 জানুৱাৰী আমাৰ ষ্টাৰ্ট হৈ গ'ল ৰাতিৰ প্ৰগ্ৰেম এয়া জুই জ্বলি আৰম্ভ আৰু আমাৰ মাষ্টাৰ চেফজনে সেয়া পনীৰ এনেকৈ লৈ আৰম্ভ কৰিছে আৰু ফোনতো ব্যস্ত এইফালে পিৰা চিৰা পাৰি একদম মানে পুৰা ৰেডি আৰু খালি হেৰি চুমিহঁতে আহিবলৈ বাকী আছে আহিলে আৰু পুৰা খাম আৰু আজি চুমিয়ে মাংস নাখায় তো এয়া চুমিৰ কাৰণে স্পেচিয়েল চুমিৰ ব্ৰাদাৰ গৰাকীয়ে বনাই আছে পনীৰ কি বনাবা পনীৰৰ মানে স্মকত দিব আৰু হালকা চা আৰু
কাৰণ তাই মাংস নাখায় কাৰণে আৰু বিশেষ একো ইয়াতে মানে মছলা একো খানাও নাই অকল হালধি নিমখ আৰু পিঁয়াজ দিছে হয় নাই বিশেষ একো নাই তাৰ এডাল ষ্টিক হৈ গ'ল অলৰেডি এইটো অলপ ডাঙৰ ডাঙৰ পিচ এইটো অলপ হালকা হালকা সৰু পিচ মই চুমিৰ পৰা চুৰ কৰি খাব লাগিব পনীৰ আইটেম বেছি নাই বাৰু তথাপিও এনেকৈ সৰু সুৰাকৈ লগে ভাগে খালেও মানে জুইৰ ওচৰত বিশেষকৈ এনেকৈ জুই জ্বলাই পেলাই যেতিয়া লগে ভাগে খোৱা যায় অকণমানেই হওক বহুত সোৱাদ লাগে খাবলৈ তো ভাল লাগিছে কিন্তু অহাই নাই ইহঁতে ৱেইট কৰি আছোঁ বাৰু কেতিয়ালৈ আহে জিকিক মানে খুৱাই আছে বোলে চেৰেলেক তো সেইকণ খুৱাই মেলিহে আহিব আৰু তেতিয়ালৈকে আমি ইয়াৰ ষ্টিকত দি দিলোঁ আৰু তেতিয়া মানে আহিলেই খাব পৰাকৈ আৰু এয়া হ'ল মোৰ এওঁৰ এইটো চিক্ৰেট ইনগ্ৰেডিয়েণ্টছ এয়া পনীৰৰ পুৰা লেপি আছে এইটো চিক্ৰেটটো বোলে এওঁ নকয় কিন্তু এটা কথা কি জানা নাই এইটো চিক্ৰেটটো ময়ে বনাই দিছোঁ মই আপোনালোকক একদম মনে মনে কৈ আছিলোঁ এইটো হৈছে এইটো মই মনে মনে কৈ আছিলোঁ এওঁ শুনা নাই বাৰু আদা নহৰু জাতি জালুক আৰু লাষ্টত দিয়া আছে মিঠাতেলৰ এইটো এটা হ'ল পেষ্ট আৰু মোৰ এওঁ দেখাইছে চাওক কি দেখাইছে মোৰ হেৰি কি কয় নতুন জানুৱাৰী 1 তাৰিখে মোক এয়া টেগাৰ দেখাইছে মই তোমাক পুলিচত দি দিম আজি ৰাতি প্ৰথমে খাই লওঁ খানাটো খাই লওঁ তাৰপিছত পুলিচৰ খানা বনাই থাকিবাগে তুমি তাৰপিছত চুমি আহি এয়া জুইৰ ওচৰত বহিব আৰম্ভ কৰিছে এয়া আৰু জিগি মুনুৱে মোৰ লগত বহিছে ন জিগি টিপ টপকে তুমি ভাগৰ পনীৰকণ পুৰা উলিয়াই আছে আৰু বাতিত খাম আৰু মই মোক এক পিচ দিবা আকৌ দেই নিদিও আকৌ দিব লাগিব চুৰ কৰি হ'লেও খাম অ ঠিক কৈছা তুমি এডাল এডাল এই দাদাই পুৰা চাই আছে একদম এইফালে জুইটো আহি গৈছে এয়া হ'ল পনীৰ কিবা কয় এইটো এতিয়া পনীৰ তন্দুৰী নে পনীৰ টিক্কা কয় নাজানো দেই খাওঁ আৰু টেষ্ট কৰোঁ পিঁয়াজ এডোখৰ ল'ম বুলি ভাবিছিলোঁ পিঁয়াজে নাহে দেখোন আহিছে এয়া খাইছোঁ দেই আমি ফ্লেভাৰটো মজা আহিছে ন ঐ মিমা খাবলৈ মজা লাগিছে খাওঁ লাগিছে আৰু জল্দি জল্দি কৰা ৰখিব পৰা নাই ন ইমান ধুনীয়া কালাৰ ওলাইছে দিয়া এয়া আমাৰ বাঢ়িছে আৰু দেই লাহেকৈ খাম আৰু ধুনীয়া একদম ধুনীয়া গোন্ধ আহিছে মোক অলপ বেছিকৈ দিয়া এইফালে মোক কম পৰিছে অকণমান মাংস অকণমান লৈ খাওঁ আৰু জিগিয়ে মই ন জিগি এই জিগি মই এতিয়া এয়া খাম পুৰা খাবলৈ ভাল লাগিছে খাবলৈ ভাল লাগিছে বনাই আছে মাষ্টাৰ চেফজনে ইয়াৰ লোকেল চিকেন এতিয়ালৈ কালাৰ অহা নাই বাৰু পিছতেহে কেৰাহীত হয় নাই খাবলৈ ভাল হ'ব লাগিব নাই এয়া বনাই জিগি মুনুৱে আহিছে হৈছে নে খবৰ ল'বলৈ নাই হোৱা খুৰা কিমান টাইম লাগিব বোলে হে অলপ টাইম বোলে তোমাৰ আইটেম কিন্তু খাবলৈ ৰৈ আছো অকল টেষ্ট কৰিম জনতা আৰু মই আৰু বৰমা অকল টেষ্টহে কৰিম এইফালে মাষ্টাৰ চেফ এগৰাকী আৰু এইফালে এগৰাকী কেনা পৰিলো আমি আলু দিয়ক দাদা সেইকেইটা বেঙেনা দিয়ক আলু কেইটা দিয়ক পুৰা গৰম ঠাণ্ডা দিনৰ এই হৈছে পুৰা ডাঙৰ খৰি দি আমাৰ জুই লাগি গৈছে আমি জুই ফুৱাই আছো আৰু পুৰা এইফালে দাদাও জুই ফুৱাই আছে তাৰপিছত ভিতৰত দেখামগে চুমিয়ে কি কৰি আছে এই জিগি মুনু এয়া কাম কৰিছে পুৰা লগতে চুমিয়ে বাইদেউ কি কৰি আছে তাকে চাবলৈ আহিছো চুমিয়ে বোলে আমাক স্পেচিয়েল আজি পনীৰ ৰেচিপি বনাই খুৱাব হয় নাই মই অকল জুতিহে ল'ম আৰু জিগিও লগতে হেল্প কৰিছে সি ন জিগি ব'লা আমি জুই ফুৱাওঁগে ব'লা
বলে 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 বাকি মছলা মাৰিছে সুমিয়ে কি মছলা মাৰিছে তাৰপিছত এইফালে অকমান মই লৰাই দিওঁ এইফালে লোকেল চিকেন হৈ গ'ল পুৰা ঝোল 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 জিগিমাই কাম কৰি আছে ব্যস্ত জিগিমাই একে ব্যস্ত বা পনীৰটো ফ্ৰাই কৰিছে এক পিচ খাব মন গৈছে হে দেখি নহ'ব জিগি হে মংগলে কথা নহয় নেকি মই থাকিব পৰা নাই দেখি এক পিচ খামেই মই গালি দিলেও খাম সৰুকে খাইছো দিয়া এই পিচ লোৱা এই পিচ কমিলে এপিচ এপিচত 2 পিচ কমিল মোক কম কৰি দিবা আঞ্জাখন দিওঁতে এক পিচ বা তুমি যি মাৰিছা মছলা কিন্তু দেখি লুকাইছে দেই मसाला मसाला लेके आओ जाओ पानी लेके आओ इधर है पानी देख नीचे में गरम पानी अच्छा हम लेके आते हैं जी की मनु क्या करता है रे पियाज बुलाइছে जी की নালাগে পিয়াজ দিয়া হৈ গল পিয়াজ হৈ গল ও লাগিব নেকি ও দিয়া নহলে এই গৰম পানী এইখন হৈছে মোৰ থালি প্ৰায় চিকেন গ্ৰেভি তাৰপিছত এইফালে চুমিয়ে বনাইছে পনীৰ গ্ৰেভি মটৰ পনীৰ গ্ৰেভি আৰু এইফালে হ'ল এইটো মোৰ ৰেচিপি আৰু এইটো মই পিটিকিছোঁ মানে হেৰি কি কয় বেঙেন আৰু আলু পিটিকা আৰু এইফালে আছে মিঠা আচাৰ অলপ জলফাই এইফালে বৰমাই খাব আৰম্ভ কৰিলে এইফালে দাদা খাব আৰম্ভ কৰিলে তুমি বাইদেউ একদম পিটিকি আৰু এইফালে এওঁ খাবলৈ আৰম্ভ কৰিছে তাৰপিছত পূৰা টোপনি তো সেইকাৰণে মই লাহে লাহে কথা কৈ আছোঁ আৰু তো আমাৰ এয়া হ'লে চিকেন গ্ৰেভি এইখিনি কালাৰ এয়া ধুনীয়া হ'ল আৰু এইফালে মটৰ পনীৰ তো এয়া হৈছে আমি লগে ভাগে একেলগে খাইছোঁ আৰু 1 জানুৱাৰীৰ খানা লগতে খোৱাও হৈ গৈছে মানে নতুন চাউলৰ ভাত আৰু তো চব মিলি জুলি খাইছোঁ আৰু আমি একেলগে তো এই আমি পালিছোঁ আৰু সৰু সুৰাকৈ হেৰি 1 জানুৱাৰী মই এয়া চিকেনৰ গ্ৰেভিৰ লগত অকণমান পিটিকি পেলাই খাই দেখাইছোঁ কেনেকুৱা লাগে টেষ্টটো কম বাৰু খাবলৈ ইমান টেষ্ট হোৱা নাই নাই এনে কৈছোঁ মিছা কৈছোঁ খাবলৈ ন দাদা কি হৈছে দাদা মজা বোলে খাবলৈ ভাল লাগিছে সঁচাকৈ ভাল লাগিছে মানে লোকেল চিকেন আৰু ঝোলে ভাল লাগে লোকেল চিকেনৰ তাৰপিছত এতিয়া খেই দিব এনাৰ্জি দিব তাৰপিছত লগত এইবাৰ খাওঁ পনীৰ এইবাৰ চুমিৰ ৰেচিপিটো খাম মজা বনাইছা চুমি পনীৰ কেনেকুৱা লাগিছে খাই দাদা কওক পনীৰ কেনেকুৱা লাগিছে ভাল হৈছে বৰমাই বোলে ভাল লাগিছে বৰমাই খালে মানে ঠিক আছে তো আমি খাই লওঁ আৰু লাহেকৈ নহ'লে বোলে জিগি খাৰ পাই যাব এয়া হ'ল বৰমাৰ মিঠাই আৰু এইফালে দাদাই খায়ে দিলে দাদাই আমি মিঠাই নাখাওঁ ন আমি বেলেগ খাম হে আমি বেলেগ আইটেম খাম দাদাহঁতে মিঠাই খাইছে আমি বেলেগ খাম कहाँ है हमारा ये वाला देश निकालो हमारा फ्रोजन তোমাৰটো বেলেগ মোৰটো বেলেগ হালধি ৰান্ধনি আকৌ ৰান্ধনি আমিও ৰান্ধনি দে তোমাৰ হাত চা তেতিয়া গম পাম এয়া খোৱা হাত এখন বনোৱা হাত এই মানে বছৰটো আৰম্ভ কৰিলো আৰু এই বছৰটো আৰম্ভ কৰিছো আমি খাই একদম ধুনীয়া নাৰিকল গুড়া দি থৈ দিয়া মানে একদম পাণ এখন খাওঁ আৰু আজি জানুৱাৰী 1 তাৰিখ বুলি পেলাই বৰমা ইমান বেছি পাণ নাখায় সেইকাৰণে অকণমানকৈ ছিগি দিছে আৰু মিঠা পাণ খাই বৈ একদম মুখ চুখ ৰঙা হৈ লৈছোঁ আৰু এই বৰমা অকণমানকৈ খাইছে এইফালে এগৰাকী চুবাই আছে এগৰাকী চুবাই আছে জিগিমুনি শুই একদম বেটাৰী ফুল হৈ গ'ল বোলে মানে চাৰ্জ ফুল হৈ গ'ল নহয় জিগি বাই বাই
গুড নাইট Bye বাই বাই চিগি বাই বাই বৰ্মা বাই বাই নতুন বছৰৰ শুভেচ্ছা আনন্দময় থকা আৰু আমাকো ভগৱানে ৰাখক তোমালোককো ৰাখক নতুন বছৰটো মোক এনেকে কওক নতুন বছৰ যাতে বিশ্বই এযোৰ তোমাক নতুন কাপোৰ দিয়ে এনেকে কওক নতুন নকইনা যাব এতিয়া বেগ চেক লৈ পুৰা মা এই কি কান্দোন মালা থাকিল নহয় এইটো সেইদিনা জানুৱাৰীত নাচি নাচি মালাডাল লৈ আহিলো আমাৰ কলিমতিও আহি গ'ল জানুৱাৰী খাবলে ন কলি ৰ আনিব গৈছে ৰ দেই আহি গ'ল আমাৰ একদম মাংস ভাত কলিৰ কাৰণে ফাল্টু বোলা কলিক গান গাব দিছে কলি 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 এটা বাজিলেহি তো আমিও শুওঁ আৰু বাচন বৰ্তন ধুই মেলি আজৰি ব্ৰাছ চ্ৰাছ কৰি পুৰা চাফ চিকুণ হৈ ল'লো আমাৰ এওঁ আকৌ এয়া হেৰি এইবাৰ বোলে হিটাৰৰ টাপ জুইৰ টাপ লৈ লৈ খতম হ'ল এতিয়া হিটাৰৰ টাপ লৈছে আৰু থিয় হৈ পেলাই ভৰিত লৈ আছে হিটাৰৰ টাপ হ'ব তুমি ৰাতিপুৱাই কৈছা এইটো বহুত ভাল লাগিছে দেই বাইদেউ দিয়া থেংক ইউ ছ' মাছ বাইদেউ নতুন বছৰৰ নতুন গিফ্ট হ'ব আৰু কিমান বাৰ কোৱা ৰাতিপুৱাও কৈছা আৰু আজি এইটো পিন্ধি শুম মই এতিয়া ৰাতি হা এইটো পিন্ধি শুম আজি শুই থাকা তাৰ 1 জানুৱাৰী আজি এনজয় কৰিলোঁ হেৰি বিশেষ একো নাই চিম্পল লোকেল মাংসৰ জোল পনীৰ এইবোৰেই খালোঁ আৰু পিটিকা চিটিকা লগত লৈ অলপ খৰিকা দি মাংস চাংস অলপ খালোঁ খাইছোঁ আৰু ধুনীয়া ঘৰৰ একদম নতুন চাউল তো খাই বহুত ভাল লাগিলে আপোনালোকেও চাগে এনেকৈ এনজয় কৰিছে তো আকৌ এবাৰ আপোনালোকক বহুত বহুত নতুন বছৰৰ শুভেচ্ছা জনালোঁ আৰু মোৰ ভিডিঅ'টো সমাপ্ত কৰিছোঁ ঠিক ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যদি মোৰ চেনেলটো প্ৰথম চাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো ঠিক আছে মানুহসকল বাই বাই গুড নাইট শুভৰাত্ৰি